দুটা সিলিন্ডাৰৰ আয়তনৰ তুলনা আমি কৰিবলৈ লৈছো ইয়াৰ কাৰণে আমাক দুখন পোষ্টকাৰ্ড একে আকৃতিৰ লাগিব পোষ্টকাৰ্ড দুখনক পৰা আমি দুটা বিভিন্ন আকৃতিৰ সিলিন্ডাৰ আমি বনাম এখনক পথালিকৈ এনেকৈ ভাগ কৰিম ইয়াৰ পিছত আমি সেলোটেপ লগাই আমি এটা সিলিন্ডাৰ বনাম ভাল ধৰণে সেলোটেপটো লগাই লম ইয়াৰ পাছত অন্যখন পোষ্টকাৰ্ডক দীঘলীয়াকৈ মোটকাই আমি অন্য এটা সিলিন্ডাৰ আমি বনাই লম ইয়াৰ পাছত আমি এনে ধৰণে সেলোটেপ লগাই সিলিন্ডাৰ দুটা সম্পূৰ্ণ কৰি তুলিম এতিয়া প্ৰশ্নটো হ'ল যে কোনটো সিলিন্ডাৰৰ আয়তন আটাইতকৈ বেছি বা কোনটোৱে বেছি পৰিমাণৰ সামগ্ৰী ধৰি ৰাখিব পাৰিব আমি প্ৰথমে এখন প্লেটত ডাঙৰ ব্যাসাৰ্ধৰ সিলিন্ডাৰটো আমি ৰাখি লৈ সৰুটো তাৰ মাজত ভৰাই দিছো ইয়াৰ পিছত আমি বালি ভৰাই আমি চাব বিচাৰিছো সৰুটোত সম্পূৰ্ণকৈ বালি সুমুৱাই দিয়াৰ পাছত আমি এনে ধৰণে সিলিন্ডাৰটো যদি উলিয়াই আনো আমি দেখিম যে বালিখিনি ইটো সিলিন্ডাৰৰ আধালৈকেহে আহিল অৰ্থাৎ এই সিলিন্ডাৰটোৰ আয়তন আনটোতকৈ বেছি